সীতা সোণালী হৰিণ মাত্ৰ এক অলিক স্বপ্ন সেয়া বাস্তৱ নহয় সেই হৰিণ ধৰিবলৈ গ'লে বিপদত পৰাৰ সম্ভাৱনা আছে ৰঘুনাথ আপোনাৰ সুখকেই সুখ আৰু আপোনাৰ দুখকেই দুখ বুলি মই এই অৰণ্যৰ জীৱন যাপন কৰিছোঁ তেনে ক্ষেত্ৰত আপুনি মোৰ এটা সাধাৰণ আশা পূৰণ কৰিব নোৱাৰেনে তোমাৰ আশা পূৰণ নকৰাৰ কোনো প্ৰশ্নই নুঠে সীতা সেয়া কোনো দৈত্যৰ চলনা মাত্ৰ ৰঘুনাথ মই গম পাইছোঁ মোৰ আশা ভংগ কৰিবলৈ আপুনি কেৱল কিছুমান আভুৱা ভাৰিছে ঠিক আছে লক্ষ্মণ ভাতৃ মই সোণালী হৰিণ ধৰিবলৈ অৰণ্যৰ মাজলৈ যাম কিন্তু এয়া উচিত হ'ব জানো ভাতৃ মই জানো লক্ষ্মণ সেয়া কোনো মায়াবী দৈত্যৰ চালনা লক্ষ্মণ ভাতৃ মই সীতাৰ অনুৰোধ ৰক্ষা কৰিবলৈ অৰণ্যৰ মাজলৈ যাবই লাগিব তুমি ইয়াতে থাকি সীতাক ৰক্ষা কৰিবা মই আহিলোঁ ঠিক আছে ভাতৃ মাতৃ এয়া আপুনি মহা ভুল কৰিলে মাতৃ আপুনি মায়াপাশত আবদ্ধ হ'ল পৃথিৱীত জানো সোণৰ হৰিণ থাকিব পাৰে মাতৃ কিন্তু লক্ষ্মণ চকুৰে দেখাটো জানো অলিক হ'ব পাৰে লক্ষ্মণ 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 বচোৱা লক্ষ্মণ বচোৱা সেয়া তোমাৰ দাদাৰ চিঞৰ হে ঈশ্বৰ মই কি ভুল কৰিলোঁ লক্ষ্মণ যোৱা যোৱা তুমি নিশ্চয় ৰঘুনাথ কিবা বিপদত পৰিছে মাতৃ এয়া কোনো ৰাক্ষসৰ চলনাহে মাত্ৰ আপুনি ভয় নাখাব মাতৃ লক্ষ্মণ সেয়া লক্ষ্মণ বচোৱা লক্ষ্মণ বচোৱা মই তোমাক কাকুতি কৰিছোঁ লক্ষ্মণ মই মোৰ স্বামীৰ জীৱন তোমাৰ ওচৰত ভিক্ষা খুজিছোঁ লক্ষ্মণ যোৱা যোৱা তুমি মাতৃ পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে আমাৰ ৰামচন্দ্ৰৰ বিপদ ঘটাব পাৰে আপুনি নিশ্চিন্ত থাকক মাতৃ লক্ষ্মণ তুমি ইয়াত তোমাৰ কি স্বৰূপ দেখাইছা তোমাৰ দাদাৰ বিপদৰ সময়ত তুমি তেওঁক সহায় কৰাটো তোমাৰ কৰ্তব্য হয় মই তোমাক কাকুতি কৰিছোঁ যোৱা যোৱা লক্ষ্মণ যোৱা কিন্তু মাতৃ ঠিক আছে এই আকাশ বতাহ আৰু পৃথিৱীক সাক্ষী কৰি মই ৰামচন্দ্ৰই দিয়া আজ্ঞা ভংগ কৰিম মাতৃ আপোনাক এইদৰে বনত অকলশৰে এৰি থৈ যাবলৈ মোৰ অকণো ইচ্ছা নাই এইফালে আহক মাতৃ মাতৃ এয়া মই ৰেখা অংকন কৰিম আৰু আমি উভতি নহালৈকে আপুনি এই ৰেখা অতিক্ৰম কৰিবলৈ চেষ্টা নকৰিব অন্যথা আপোনাৰ বিপদ অনিবাৰ্য কথাষাৰ মনত ৰাখিব আহো হে ঈশ্বৰ মোৰ স্বামীৰ জীৱন ৰক্ষা কৰিবা
भिक्षां देहि भिक्षां देहि কোন কোন আপুনি মই সন্ন্যাসী প্ৰণাম মুনিবৰ বহু দিনৰ পৰা ভোকাতুৰ হৈ আছে মোক অলপমান আহাৰ দিয়া পুত্ৰী নিশ্চয় আপুনি অলপ অপেক্ষা কৰক আহা পুত্ৰী মুনিবৰ যদি আপুনি বেয়া নাপায় অনুগ্ৰহ কৰি ভিতৰলৈ আহক মই ভিতৰলৈ যাব পৰা নাই পুত্ৰী তুমিয়ে আহা নহ'লে মই ইয়াতে প্ৰাণ ত্যাগ দিম নাই নাই এনে কথা নকব এয়া এয়া লওক গ্ৰহণ কৰক কোন কোন তাই তোৰ এনে সাহস স্বামী কোন তাই স্বামী তোৰ স্বামী ৰামচন্দ্ৰ আৰু তেওঁৰ ভাতৃ মোৰ ভগ্নী শূৰ্পণখাক কৰা অপমানৰ প্ৰতিশোধ ল'বলৈ আহিছো মই কোনো মুনি নহয় মই সন্ন্যাসী মই লংকাধিপতি ৰাৱণ বল বঢ়িয়া ৰাৱণে কিন্তু আজি একদম ফালি দিছে দেই আৰে নিমিলিবনো কিয় তাৰ আৰু ৰাৱণৰ মাজত কিবা পাৰ্থক্য আছে নেকি ইয়াৰ যেনিবা এটা মূৰ আৰু ৰাৱণৰ যেনিবা 10টা মূৰ পাৰ্থক্য আছে বাকী তাৰ পেট চানা ঐ পেটৰ লগত কথা নকবি দেই শুননা কথা হ'ল ৰাৱণৰ তামাম ফাইদা হৈছিলে কিয়? কেনেকে ক আৰে 10খন মুখ আছিলে ন আজি 1 নম্বৰ মুখেৰে খাইছিলো কাইলে আমাৰ লৈছে 2 নম্বৰ মুখেৰে পৰহিলা আমাৰ লৈছে 3 নম্বৰ মুখেৰে হোৱা নাই তোৰ হোৱাটছআপি মই দেখিছা এইখন মুখেৰে যদি সি ভাত খাইছে আন এখন মুখেৰে আকৌ সি দাইল খাইছে আন এখন মুখেৰে আকৌ সি ভাজি খাইছে অন্য এখনৰ সি আৰু অন্য কিবা খি খাইছে কেনেকুৱা এটা মস্তি আরে বাদ দে না ই এখনে খক বা 10খনে খক বা 100খনে খক আরে উলিয়াবতো একে জায়গায় লাগিব না পইণ্ট আৰু এটা কথা শুননা ৰাৱণৰ যিমান সুবিধা আছিলে ন অসুবিধাও তামাম আছিলে চা ৰাৱণৰ 10টা মূৰ আৰে ভাই গেঞ্জি পিন্ধিব কৰো আকৌ না ৰাতিপুৱা উঠিব ব্ৰাছ কৰিব 10টা গোটে জীৱন নাযাব নেকি ব্ৰাছ সেইটো বিলাকতো অসুবিধাহে সুবিধাওতো আছে না আরে ৰাৱণক যেনিবা ক'ৰবাত সমবেত সংগীত গাবলৈ দিলে সি অকলে গাই দিব গছে চুপ ৰাৱণ হৈ ভাই অলপমান ৰেছপেক্ট দিব লাগে নাই নাই সঁচা কথা কৈছে ৰাৱণৰ বহুত ভাল গুণো আছে কিন্তু আমি নাজানো আৰু আমি বহুত কথাই নাজানো তোৰ এই লক্ষ্মণে যে 3ডাল ৰেখা অংকন কৰে এইটো অৰিজিনেল বাল্মীকি ৰামায়ণখনত নাই নহয় কিন্তু আমিতো হৰপা তেনেকে পাই আহিছো না টিভিটো তেনেকৈ দেখিছো আৰু মোক ককায়ো তেনেকে কৈছে আমি সৰুৰ পৰা তেনেকে পাই আহিছো আচলতে কি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰাৰ পাছতো বহুতে ৰামায়ণ ৰচনা কৰিছে আৰু বিভিন্ন ভাষাত ৰচনা কৰিছে তাৰ পাছত তোৰ এই যাত্ৰা ৰামলীলা আৰু আমাৰ এই টিভি চিৰিয়েল বিলাকে মানুহৰ মনত এনেকুৱা প্ৰভাৱ পেলাইছে যে মানুহে সেইটোকে বিশ্বাস কৰে কিন্তু ভাস্কৰ এটো যে এড কৰিলে লক্ষ্মণ ৰেখাটো তাৰ কিবা কাৰণটো থাকিব লাগিব না কাৰণ আছে তোৰ এই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীয়ে যদি পুৰুষৰ কথা উলংঘা কৰে তেন্তে নাৰী বিপদত পৰে এই কথাটোকে মানে প্ৰচাৰ চলাবলৈ গৈ ৰামায়ণত এইটো সন্নিৱিষ্ট কৰিছে আচ্ছা তাৰ মানে আমি ছোৱালীবোৰ যে তহঁতৰ তলত থাকিম সেইটো ক্লিয়াৰ লিখি থৈ গ'ল আজিকালি এইবোৰ মানিব নোৱাৰিলে একদম নচলে একদম আৰু চানা এ লক্ষ্মণ নহয় তামাম ফালতু আদুবে উপৰ নহয় তাক প্ৰপ'জ কৰিলে আৰে ভাই প্ৰপ'জ হে কৰিছে ডাইৰেক্ট গৈ নাকৰে ধৰে ইয়া ফালতু হৈছে ইয়াতে কথা এটা আছে সিৰিয়াছ কথা কি আছে আৰে খুৰ
শূৰ্পণখাৰ ৰাগ কাটিছিল এইটো ভুল কৰিছে কিন্তু শূৰ্পণখাহঁতৰ যিখন সমাজ আছিলে হ'ব পাৰে ৰাক্ষসৰ সমাজ অনাৰ্য সমাজ সিহঁত কিন্তু বহুত মডাৰ্ণ আছিলে আৰে মহিলাৰো সমান অধিকাৰ আছিল যে নিজৰ জীৱন সংগী নিজে বাছি লয় সেইকাৰণে প্ৰপ'জ কৰিছিল হয় নে নহয় আমি মডাৰ্ণ হৈছো এতিয়া আমাৰ কি হৈছে আজি এইটো ল'ৰাক ভাল পাইছো বিয়া কিন্তু মা দেউতাৰ মতে বেলেগ ল'ৰাৰ লগত মই কিন্তু অক্ষিতৰ লগত হ'ম দেই আৰু তোৰ লক্ষ্মণ এডালকতো মোৰ দেখিব মন নাযায় কিয় আৰে সিটো নতুনকে বিয়া পতা মাইকীক 14 বছৰৰ কাৰণে এৰি থোৱা মানুহ হয় দে ভাই এ ভাই ৰামৰ কেৰেক্টাৰ কৰিছ অলপমান হ'ব হ'ব তাৰ নিচিনা কেৰেক্টাৰ মোৰ নহ'লেও তহঁতে চবেই হাঁহি থাক আজি আৰু নকৰো হ'লে দেই কৰো নাই মই নোৱাৰো কৰিব অক্সিত ৰৈ আছে ডিপাৰ্টমেণ্টৰ বাহিৰত বাই বাই অলপমান থাকিলে ভাল নোৱাৰো বেয়া নাপাবি দে যাও বাই বাই আয়ো দেখি বৰ ভাল লাগে ন অক্সিত আৰু এই প্ৰেমটো এলেগ আৰু থাকিবই নোৱাৰে আৰু চা প্ৰেম যদি হ'ব লাগে নহয় কেৱল অক্ষিত এণ্ড সুৰভিৰে তাইতো গ'লেই আমাৰ আৰু ইয়াত কি কাম আছে আমি অক্সিতৰ লগত বাৰু সুৰভি গ'ল মই কিন্তু ইয়াত কিবা এটা পুৰা পুৰা গোন্ধ পাইছো তই নাই পোৱা মই চেক কৰি আছো তোৰ কোন আছে পাগল নেকি সৰি অলপ দেৰি হৈ গ'ল হ'ব দিয়া সদায় একেটা কথা কিমান ক'বা কৰো কি কোৱা দুইটাৰে ডিপাৰ্টমেণ্টটো বেলেগ বেলেগ হ'ল আৰু ক্লাছ টাইমবোৰো নিমিলে তোমাৰ যদি অন থাকে মোৰ আকৌ অফ থাকে আৰু মোৰ যেতিয়া অন থাকে তোমাৰ অফ থাকে লগেই নাপাওঁ আমি কিন্তু আজিতো ৰিহাৰ্চেলে আছিলে অঁ কি জানা বহু দিনৰ মূৰত ড্ৰামেটিক ছ'চাইটিয়ে কলেজতে এখন নতুন নাটক কৰিব লৈছে তাতকৈ মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল মই লিড ৰোল পাইছোঁ ৱাও গুড মানে কি চাবলৈতো আহিব পাৰা তাত মই কাৰ মুখখন চাব যাম এনেও এনেও ভাবোঁ বেয়াই পোৱা নেকি বিশাল থাকেতো বিশালৰ বাহিৰে আৰু তোমাৰ কথা নাই ন আৰু বেয়া বেয়া কিয় পাম কোৱাচোন কিয় কি মই বিশাল আৰু তোমাৰ সেই নাটক দুটাই ভাল এই ৰমেনা দোকানত আহি থাক গৈছোঁ শুনা সুৰভি মই কেৱল এইটো বিচাৰোঁ আমি নিজৰ মাজত অলপমান টাইম স্পেণ্ড কৰোঁ বুজি পাওঁ মই নোপোৱা নহয় টাইমতে আহিবি দে তোমাক মই ইয়াতে কিয় মাতিছোঁ গম পাইছা ক'লেহে গম পাম কোৱা আকৌ একচুৱেলি এইবাৰ কলেজ ইলেকশ্যনত মই GS কাৰণে উঠিছোঁ কি কোৱা অঁ নমস্তে ভাবিজি ঐ ভাস্কৰ দেখিছ নেকি সি এই ৰমেনদাৰ দোকানত গৈছে ঐ বঢ়িয়া তই আহি থাক গৈছোঁ সঁচাকে কৈছা এইটো বহুত ভাল খবৰ আৰু মই জানো তুমি জিকিবতো লাগিবই কলেজত এডমিশ্যন লোৱাৰ প্ৰথম দিনৰ পৰা এইটো সপোন আছিল কি এদিন এইখন কলেজৰ GS ময়ো হ'ম আৰু সেই সময় এতিয়া সমাগত এইবাৰ কলেজ ইলেকশ্যন জিকিবই লাগিব অল দ্য বেষ্ট কালি তোমাৰ স্বামীৰ সৈতে মই যুদ্ধত মুখামুখি হ'ম ইতিমধ্যে মোৰ পুত্ৰ ভাতৃ আদি সকলোৰে মৃত্যু হ'ল আৰু ইয়াৰ পিছত মোৰ জীয়াই থকাৰ কোনো ইচ্ছাই নাই আৰাধ্য দেৱতাই দিয়া শক্তি আৰু বৰদানেৰে মই ইচ্ছা মৃত্যু আকলি ল'ব পাৰিলোহেঁতেন কিন্তু মোৰ বিবেকে সেয়া উচিত বুলি নাভাবে কালি তোমাৰ স্বামীয়ে মোক হৰুৱাবলৈ অশেষ চেষ্টা কৰিব আনকি হাতত ব্ৰহ্মাস্ত্ৰ তুলি ল'ব ব্ৰহ্মাস্ত্ৰ মোৰ তাতো আছে কিন্তু মই প্ৰয়োগ নকৰোঁ
কাৰণ দুই ব্ৰহ্মাস্ত্ৰৰ মিলনত পৃথিৱী ধ্বংস হ'ব। পৃথিৱী ধ্বংস কৰাৰ মোৰ কোনো উদ্দেশ্যই নাই। উদ্দেশ্য মাত্ৰ কেৱল এটাই, ভগ্নী শূৰ্পণখাক কৰা অপমানৰ প্ৰতিশোধ। আৰু সেইটো মই লৈ থৈছোঁ। সীতা, এয়া আমাৰ অন্তিম মিলন। ইয়াৰ পিছত তুমি মোক দেখা নোপোৱা। মোৰ এটা শেষ অনুৰোধ আছে। এই যে ভগ্নী শূৰ্পণখাক কৰা অপমানৰ পৰা এই লংকা ধ্বংসলৈ এই যিমানখিনি ঘটনা হৈছে, সেই সকলো ঘটনা ইতিহাসত ভুলকৈ লিপিবদ্ধ হ'ব। কাৰণ ইতিহাস সদায় বিজয় পক্ষই লিখে। তুমিতো সকলো জানা সীতা। মোৰ অনুৰোধ ৰাখিবানে? এই প্ৰকৃত ঘটনাবোৰ তুমি তোমাৰ ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই লৈ যাবা। এয়াই মোৰ শেষ অনুৰোধ। বিদায় বৈদেহী। বঢ়িয়া বঢ়িয়া বন্দিতা, মিউজিকটো বন্ধ কৰ। সুন্দৰ হৈছে দেই। তাকে তাৰ লেভেল দেখি মোৰ একেবাৰে কলিজা ফাটি গৈছে। আৰে মহাজ্ঞানী মানে চাচোন চা, ৰাৱণে যদি ব্ৰহ্মাস্ত্ৰ ল'লেহেঁতেন তেনেহ'লে গোটেই পৃথিৱী ধ্বংস হৈ গ'লহেঁতেন। কিন্তু এক কথাত ক'বলৈ গ'লে ৰাৱণ মহাপণ্ডিত। আৰু এটা চা, সিটো সিতাক চুবও পাৰিলেহেঁতেন, কিন্তু সি চোৱা নাছিলে। এইটো ফালৰ পৰা চাব লাগিলে সিটো পণ্ডিত। আচলতে আমি ৰাৱণকে মৰ্যাদা পুৰুষোত্তম বুলি ক'ব লাগে। আৰু ৰামৰ সলনি ৰাৱণক পূজা কৰিব লাগে মানুহে। আচলতে মেইন কাজিয়াখন হৈছিল আৰ্য আৰু অনাৰ্যবিলাকৰ মাজত, মানে উচ্চ বৰ্ণ আৰু নিম্ন বৰ্ণবিলাকৰ মাজত। উচ্চ বৰ্ণৰ মানুহবিলাকে কি কৰিছিলে, এই পঢ়া শুনা কৰি গ্ৰন্থ লিখিছিলে, কিবা কিবি কৰিছিলে। কিন্তু মানে সিহঁতি মানে নিম্ন বৰ্ণবিলাকক সদায় মানে একদম তলত ৰাখিছিলে, লাগিলে সিহঁতি যিমানেই জ্ঞানী নহওক। কিন্তু ৰাৱণটো অনাৰ্য আছিল না। আৰে অনাৰ্য আছিলে, কিন্তু সি পণ্ডিত আছিলে ন। সেইটো কাৰণে মানে ৰাক্ষসবিলাকৰ মাজত সি ৰজা আকৌ। সেইটো কোনো নাজানে নাজানে। এই ৰ কি হ'ল, মোৰ ঘটনা এটা মনত পৰি গ'ল। পঢ়িছিলোঁ সম্ভোগ বধৰ কাহিনীটো মনত পৰিছে। সম্ভোগ বধ? ময়ো পঢ়িছোঁ এবাৰ, খালি পাহৰি গৈছোঁ। সম্ভোগ আছিলে এজন অনাৰ্য মানুহ, তাই কোৱাৰ দৰে অশিক্ষিত আৰু তলৰ খাপৰ। কিন্তু কি হ'ল, সম্ভোগৰ এদিন মন গ'ল যে মই জ্ঞান অৰ্জন কৰিম, তপস্যা কৰিম। আৰু সেই ঘটনা গম পোৱাৰ পিছত স্বৰ্গত দেৱগণ, মানে বিশেষকৈ ইন্দ্ৰৰ এক নম্বৰ বিদ্যা। ইন্দ্ৰৰ লগতে গোটেই দেৱগণৰ হাল্লা লাগি গৈছে। কিয় যাব সি তপস্যা কৰিব? সিহঁতে গৈ ৰামক মাতিলে, আৰু ৰামে কি কৰিলে জানো? সম্ভোগক বধ কৰিলে। মৰি গ'ল। ভাব এতিয়া। আৰু চা, সিহঁতবোৰে ৰজাৰ ঘৰত শাস্ত্ৰ লিখিছিল ৰজাৰ কাৰণে, হয় নাই কচোন? আৰে লিখিবতো লাগিবই না। ৰজাৰ ঘৰতে ভাত পানী খাই ৰজাৰ বিষয়ে যদি ভালদৰে নিলিখে কেনেকে হ'ব? এটা কথা গম পাইছ মানে বিশালৰ কথা। মই কি কৰিলো? বিশালে এইবাৰ কলেজত ইলেকশ্যন বাচ্চাৰ নিচিনা কিয় কৰ? এটা কাম কৰ, তহঁতি কথা পাত। মই গৈ থাকোঁতে মই তাৰমানে হেৰি কম বুলি ভাবি আছিলো। একচুৱেলি কি হ'ল, মানে ৰিহাৰ্চেলৰ টাইম চলি আছিল ন, মই ৰিহাৰ্চেলৰ পিছত কম বুলি ভাবি আছিলো। তহঁতে গমেই পালি কথা। তই ইলেকশ্যনটো দিছে ভাল কথা, কিন্তু তই আমাৰ এই নাটকৰ ৰিহাৰ্চেলত কিন্তু সময় দিব লাগিব দেই। টাইমতে বঢ়িয়া। আৰে ইলেকশ্যন বহুত দিন আছে ন, নাটকটো এইখিনি চলিয়ে আছে। আৰু মই কৰিম কিবা এটা। আৰু তহঁতে কিন্তু মোক সহায় কৰিব লাগিব দেই। আৰু তহঁতে বেলেগ 10জনকো ক'ব লাগিব মোক সহায় কৰিবলৈ। অলপ পাব্লিচিটি লাগে ন অলপমান। আমি গোটেই কলেজত নাচি নাচি চিঞৰি চিঞৰি কম, কি কম? What is this? কি শুনি আছে এইবোৰ? বিশাল নাটক, বিশাল নাটক, বিশাল নাটক। সি কি মোৰ লগত চব জেগাতে কম্পিটিশ্যন কৰিব? প্ৰথমতে সি মোৰ লগত প্ৰেমত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আৰু এতিয়া ইলেকশ্যনত উঠিম কাৰণে সিও ইলেকশ্যনত উঠিছে। হ'ব
মই এইটো কথা ভালকে জানো কি ইয়াতে মোৰ লগত প্ৰেম কৰি তাত গৈ গাত গা খেলাই তাৰ লগত নাটকে কৰিবা আৰু ইয়াতে মোৰ লগত প্ৰেমৰ নাটক কৰি লাভ নাই অক্সিত কি ইলেকশ্যনৰ দিনাখন তুমি ভগৱানৰ আগত এইটোৱে প্ৰাৰ্থনা কৰি যাবা কি বিশাল বৰুৱা ইলেকশ্যন জিকক অলপ বেছি কৈছা তুমি হেখাৰ কথা গম পাইছা নে নাই হয় হি মোক প্ৰপ'জ কৰিছিলে কিন্তু হেখাৰ কথা জানো মই তোমাক নিজে আহি কোৱা নাছিলো তেতিয়ালে ইমান দিন কোৱাৰ পাছত তুমি তাক এভয়েড কিয় কৰিব পাৰা আৰে এভয়েডৰ কথা কি কৰ পৰা আনিছা তুমি কৰ পৰা হি মোৰ স্কুল ফ্ৰেণ্ড হয় তাতে আকৌ আমি এতিয়া একেলগে নাটক কৰি আছো তেনেহ'লে মই তাক কেনেকৈ এভয়েড কৰোঁ কোৱাচোন আৰু কি জানা আমাৰ সম্পৰ্কৰ কথা কোৱাৰ পাছত সি মোক এদিনলৈও আমনি কৰা নাই জাষ্ট আমি ভাল ফ্ৰেণ্ড হয় ইমানে যদি ভাল বন্ধুত্ব তেতিয়ালে কোৱা তাক ইলেকশ্যন নেখেলিবলে সি মোৰ বন্ধু হয় অক্সিত বন্ধু হয় প্ৰেমিক নহয় আৰু কি জানা অক্সিত এইষাৰ কথা মই ভালকৈ জানো যে তুমি জিকিবাই অলৰেডি তোমাক সকলোৱে লিডাৰ মানিয়ে লৈছে তাৰ পাছত তোমাৰ ইমান কিহৰ ভয় কোৱাচোন কিহৰ ভয় ৰবি ৰিহাৰ্চেল হ'লে আছে জানকী তোমাৰ স্বামীৰ জয় হ'ল জানকী হে ঈশ্বৰ ধন্য ধন্য মই জানকী তোমাক চাগৈ আৰু কাহানিও লগ নাপাম জানকী ত্ৰিজটা জানকী তোমাৰ মনত যদি এই বৃদ্ধৰ প্ৰতি কিবা ঘৃণা ভাৱ আছে নাৰাখিবা জাননী নাই নাই ত্ৰিজটা তেনে কথা নকবা এই বন্দিত্বৰ কালছোৱাত কেৱল তুমিয়ে আছিলা মোৰ প্ৰতি সহানুভূতিহীন জানকী মোৰ তোমাৰ প্ৰতি এটা অনুৰোধ আছে জানকী জানকী সম্ভৱ হ'লে স্বৰ্গগত সম্ৰাটকো ক্ষমা কৰি দিবা জানকী আমি তেওঁক কেতিয়াও প্ৰজাৰ প্ৰতি অন্যায় কৰা কেতিয়াও দেখা নাই জানকী জানকী তেওঁ অতি সহানুভূতিশীল আছিল জানকী এতিয়া আহিছোঁ মই আজি বহু দিনৰ মূৰত যেন মই উশাহ ল'ম মোৰ এই শিলহেন জীৱনটো যেন মই আকৌ ৰূপ ল'ব কি অলপ সময়ৰ পাছতে মোৰ ৰামচন্দ্ৰ উধাটো খাই আহিব মোক চাবলৈ নিশ্চয় নিশ্চয় আহিব কি সুমধুৰ হ'ব সেই ক্ষণটি প্ৰণাম দেৱী বিভীষণ আপুনি ইয়াত তেওঁ ক'ত তেওঁ অহা নাই দেৱী আপুনি তেখেতক লগ কৰিবলৈ সাজু হওক সাজু কি সাজু হোৱাৰ কথা কৈছা বিভীষণ তেওঁ জানো ব্যাকুল হৈ থকা নাই মোক চাবলৈ তেওঁ কিয় নাহিল বিভীষণ কোৱা কোৱা বিভীষণ দেৱী আপুনি পবিত্ৰ স্নান কৰি সা অলংকৃত হৈ তেখেতক প্ৰত্যক্ষ কৰক এয়া প্ৰভু ৰামচন্দ্ৰৰ আদেশ আপোনাৰ বাবে ত্ৰিজটাই স্নানৰ ব্যৱস্থা কৰিছে মই আহোঁ দেৱী পবিত্ৰ স্নান জানকী ত্ৰিজটা জানকী ব'লা তোমাক স্নান কৰাও গ'ল ব'লা ত্ৰিজটা ঐ এইখিনিতে কিন্তু লাইট কাট হ'ব দেই যা ৰাম যা ঐ ৰামচন্দ্ৰ ক'ত ৰাম কেনি গ'ল কোনে গ'ল ভাস্কৰ চিগাৰেট ভাস্কৰ। গৈছে চাগে হয় দে চিগাৰেট খাবলৈ গৈছে চাগে কি যে ক'ত নহয় গৈছিলি? ক'ত থাকা কেনে তই এটা সাজু মিউজিকটো দিবি দেই মই তোমাক উদ্ধাৰ কৰি মই মোৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিলোঁ কিন্তু সীতা মই তোমাক
পুনৰ অযোধ্যালৈ ঘূৰাই নিব নোৱাৰো। স্বামী, এয়া আপুনি কি কথা কৈছে? সীতা, তুমি লংকাত ৰাৱণৰ সৈতে 1 বছৰ থকাটো অযোধ্যাবাসীয়ে সহজভাৱে ল'ব নোৱাৰে। কিন্তু স্বামী, এই কথা আপুনি জনা উচিত। ৰাৱণে মোৰ বিনা অনুমতিত এটা আঙুলিও স্পৰ্শ কৰি পোৱা নাই। এনে ক্ষেত্ৰত আপুনি এনে নিৰ্দয় কেনেদৰে হ'ব পাৰিলে? সীতা, মই তোমাক এটি উপদেশ দিওঁ। তুমি লক্ষ্মণ, বিভীষণ, হনুমান এওঁলোক কাৰোবাক পতি হিচাপে গ্ৰহণ কৰি লোৱা। স্বামী, এয়া আপুনি কি কৈছে? এনে কথা আপোনাৰ মুখত শোভা নাপায় স্বামী। এই কথা শুনাৰ আগতে মোৰ মৃত্যুৱে মই কামনা কৰোঁ স্বামী। সীতা, তেন্তে তুমি অগ্নি পৰীক্ষা দিব লাগিব আৰু সেই পৰীক্ষাত তুমি উত্তীৰ্ণ হ'ব লাগিব। স্বামী, স্বামী, দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি মই মোৰ পবিত্ৰতা ৰক্ষা কৰি কেৱল মাথো আপোনাৰ বাবে অপেক্ষা কৰিলো। আৰু আপুনি? ঠিক আছে, যদি আপোনাৰ এয়াই শেষ কথা, তেনেহ'লে মই মোৰ সতীত্বৰ পৰীক্ষা দিম। মই অগ্নি পৰীক্ষা দিম। লক্ষ্মণ, ভাতৃ, এখন চিতা তৈয়াৰ কৰা লক্ষ্মণ। ভাতৃ, এয়া আপুনি কি আদেশ কৰিলে ভাতৃ? নাই লক্ষ্মণ, কোনো প্ৰশ্নই নকৰিবা। যদি মই সতী হয়, সেই জুইয়ে মোক চুব নোৱাৰে। যোৱা, এখন চিতা তৈয়াৰ কৰা। ঠিক আছে ভাতৃ। আপোনাৰ চিতা তৈয়াৰ মাতৃ। হে অগ্নি দেৱতা, যদি ৰামচন্দ্ৰৰ প্ৰতি মোৰ ভাল পোৱা পবিত্ৰ হয় আৰু মই যদি নিষ্কলুষ হয়, তেনেহ'লে তুমি মোক ৰক্ষা কৰিবা। কিবা হ'ল নেকি? একো হোৱা নাই, অলপ মুচুকা খালে। এইবাৰ ইলেকশ্যনত মই উঠিছো, গম পাইছনে? আৰে গমটো পাইছোৱে, আমাকহে বিবুদ্ধিত পেলাই দিছ। এতিয়া আমি কাক ভোট দিওঁ? তোকে ভোট দিওঁ নে তাকে ভোট দিওঁ? সেইবিলাক কথা নহয়, শুন। এনেও এইবাৰ ইলেকশ্যনটো ফেয়াৰ হ'ব। তাৰে ওপৰত কলেজৰ ইলেকশ্যন হাৰা জিতাটো হৈয়ে থাকে। নে কি কয় বিশাল? ইলেকশ্যন ফেয়াৰ হ'ব নাই এইবাৰ? অল দ্য বেষ্ট। থেংক ইউ চিন্টু। ঐ, মোৰ বহুত কাম আছে, মই যাওঁ হা। তহঁতক লগ পাম। তোমাৰ কি এতিয়াও বিষয় আছে? নমস্কাৰ শ্ৰদ্ধা দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি ইয়াত মই থিয় দি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এইবাৰ নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ পদত উঠিছোঁ কেৱল আৰু কেৱল আপোনালোকৰ বাবে। যেতিয়া কোনোবাই এই কলেজখনৰ কথা বেয়াকৈ কয়, মই বহুত আঘাত পাওঁ, কাৰণ এই কলেজখন মোৰ নিজৰ ঘৰৰ নিচিনা। আজি অপ্ৰিয় হ'লেও সত্য কথা, আমাৰ কলেজখনৰ যিটো অৱস্থা, খুবেই শোচনীয় অৱস্থা, সাংস্কৃতিকৰ ক্ষেত্ৰতে হওক, খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক। সেইকাৰণে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, যাতে আপোনালোকে মোক ভোট দি জয়যুক্ত কৰক আৰু মই আপোনালোকৰ এই সমস্যাবোৰ
দূৰ কৰিব পাৰোঁ। নমস্কাৰ শ্ৰদ্ধাৰ দাদা বাইদেউসকল, মৰমৰ বন্ধু বান্ধৱী আৰু মোৰ ভাইটি ভণ্টিসকল। আজি মই এইখন কলেজৰ ছাত্ৰ হোৱাৰ বাবে এইবাৰ কলেজ ইলেকশ্যনত মই জেনেৰেল ছেক্ৰেটাৰীৰ পষ্টৰ কাৰণে উঠিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাৰে এইবাৰ কলেজ ইলেকশ্যনত মই জয় লাভ কৰোঁ। আৰু মই অক্ষিত গোস্বামী আপোনালোকৰ সন্মুখত মোৰ নিজৰ কিছুমান ভিউ পইণ্টছ ৰাখিব খোজোঁ। চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি মই কলেজৰ চুকে চুকে কোণে কোণে এটা এটা ডাষ্টবিন দিয়াৰ ব্যৱস্থা কৰিম। যিহেতুকে বহুত ষ্টুডেণ্টছে গেমছ এণ্ড স্পৰ্টছ খেলিব ভাল পায়, কিন্তু তাৰে কাৰণে তাতে সুযোগ নাপায়। সেইবাবে মই হায়াৰ অথৰিটিৰ লগত কথা পাতিম। যিহেতু আমি সকলোৱে হোষ্টেলত থাকোঁ, আমি জানো হোষ্টেলৰ কি অৱস্থা হৈছে, পানীৰ ইমান বেয়া অৱস্থা, পানী সময়মতে নাপায়। তাৰে কাৰণে ব্যৱস্থা কৰিম যাতে পানী 24 ঘণ্টাই এভেইলেবল পানী পায়। যিহেতুকে ষ্টুডেণ্টছ বাঢ়ি গৈ আছে, হোষ্টেল কমি গৈ আছে, তাৰে কাৰণে মই হায়াৰ অথৰিটিৰ লগত কথা পাতিম। মই আমাৰ কলেজৰ লাইব্ৰেৰীটো ভালকৈ নিৰ্মাণ কৰাৰ কাৰণেও ব্যৱস্থা কৰিম। মই গোটেই কলেজত ৱাটাৰ কুলাৰ আনি দিম। মই কথা বেছি নকওঁ, কাম বেছি কৰোঁ। আৰু মই জানো আপোনালোকৰ ওপৰত বিশ্বাস আছে যে আপোনালোকে মোক ভোট দি জয়যুক্ত কৰাবই। আৰু মই আপোনালোকক আশা দিছোঁ, আশা নহয়, আপোনালোকক মই কথা দিছোঁ, বচন দিছোঁ, এইবাৰ ইলেকশ্যনত জয় হৈ মই আপোনালোকৰ এই সমস্যাবোৰ দূৰ কৰিম আৰু আমি সকলোৱে মিলিজুলি একলগ হৈ এই কলেজখনৰ উন্নতিৰ কাৰণে কাম কৰিম। ধন্যবাদ। ভাৰত মাতা কি জয়। জয় আই অসম। সীতা বিয়া হোৱা অত বছৰ পিছলৈকে কোনো সন্তান সন্ততি হোৱা নাছিল, কিন্তু লংকাৰ পৰাই যেতিয়া ঘূৰি আহিল তেতিয়া সীতা গৰ্ভৱতী। তাই আমাৰ ৰাজ্যলৈ কালিমা খানি আহিছে। তাই অযোধ্যাৰ গোটেই নাক কাণ কাটি শেষ কৰিলে। এই চিনটোৰ কিন্তু গুৰুত্ব আছে দেই, কাৰণ চাবি এই চিনটোৰ পিছতে ৰামচন্দ্ৰই সীতাক দ্বিতীয়বাৰ বনবাস দিব। বাদ দে চা, ধুবিখিনিয়ে কথা পতাহেঁতেনো বনবাস দিলেহেঁতেন, নপতাহেঁতেনো বনবাস দিলেহেঁতেন। আৰু ৰামে যদি সীতাক বনবাস নিদিলে হয়, কোন প্ৰজাই মানিলে হয় কচোন? কোনে মানিলে হয়? আৰে ভাই, আচল কথাটো কি জানে নাই? এই যে ৰামে মানে বনবাস দিছিলে সীতাক, এই প্ৰজাৰ কথা শুনি দিয়া নাছিলে নহয়। ধুবিখিনি চিম্বল হয়, সি ভাবিছিলে যে দিম, এই চিম্বল কৰি দেখাইছে। আৰু এই পতাখন, এইখন যে আমি কাপোৰ আচৰিছো যে, সেই পতাখন আচলতে সেই ধুবিৰ পতা নাছিলে, সেই ৰামৰ কঠিন শিলৰ নিচিনা আছিলে। আচলতে তাৰ মেইন ধান্দাটো কি গম পাইছনে? তাৰ মেইন ধান্দাটো হৈছে সিংহাসন। সিংহাসনৰ বাবে সি পত্নীকো বিসৰ্জন। এইবিলাক বাদ দিওঁ, তই এটা কথা গম পাইছ নাই? আমি যে বিশালক ইলেকশ্যনত অলপ সহায় কৰি দিব লাগিছিলে। এই কলেজত আমি ঘূৰি পাকি গম পাইছো বিশাল প্ৰাইজ জিকাটো ফিক্স, প্ৰায় 90% ফিক্স। আৰে 90% নহয় ৰে, 99% ফিক্স। আগৰ পৰাই ইমান পাৱাৰ ফেমাছ হয় সি। আৰে মানুহে আৰু আজি কিন্তু বহিব অহা নাছিলো একচুৱেলি। তহঁতৰ ওপৰতে কমপ্লেইন আছে। গোটেই কলেজত মোৰ কেম্পেইনিং চলি আছে, কিন্তু তহঁতকেইটাক মই ক'তো দেখা নাপাওঁ। আৰে ভাই, আমি তোৰ লগতহে যোৱা নাই। ফেচবুক চা, হোৱাটছএপ চা, চবতে তোৰ পোষ্ট শ্বেয়াৰ কৰি দিম। আৰু চা, আমিতো ফ্ৰেণ্ডবিলাকক কৈয়ে দিছো তোক ভোট দিবলৈ, তই জিকিবি, টেনচন কিয় লৱ? ছ'চিয়েল মিডিয়াত তই চাই আছ পুৰা। মুঠতে হেল্ল', কচোন কিয় লৈছ? তোক নাই, মই ৰিহাৰ্চেলতে আছো। হোৱাটছএপত চাই ল'ম দে পিছত। তই মানে সদায় না চাইছো, শান্তি কৰি থাক। আজি
সন্ধিয়া আৰু মই তোক কথা দিছোঁ মই 50 টা ঐ এই কি আছে যাই নিব বছৰ অকণমান যাই যাবলৈ ওলালে কিয় লুকাই আছ নেকি আৰে ভাই লগৰ হয় তোক কথা ল'ব পাৰিম নি আৰু তোৰ কাকে লুকা ভাস্কৰ তাত কি চাইছিলি তই এই নেৰি কি জানো কিবা WhatsApp চাইছিলো মোবাইলটো চাওঁ তোমাৰ এই মোৰ মোবাইলটো তাক লাগে কি হ'ব কিবা লুকাই আছ ন এই নাই লুকুৱা ভাই কি কথা কয় মোবাইল এই মোবাইল দিব দৰকাৰ নাই আৰে লৈ ন কি কৰোঁ এতিয়া ফটোখন কেনেকৈ ওলাল ইমান বিকৃত ফটো বিশাল আৰু সুৰভি কেনেকৈ হ'ল ইমান ডাঙৰ ঘটনা বুলি ভাবাই নাছিলোঁ দেই আৰে মইতো বিশালক হাৰে হিমুজে জানো সি কেতিয়াও এনেকুৱা কাম কৰিব আৰে সুৰভিকটো আমি জানো ন তাইতো আমাৰ লগৰে হয় দুইটাকে জানো দুইটা ভাল আৰু শুনি সুৰভিয়ে যে অক্ষিতৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰে মই গেৰাণ্টি দিছোঁ তাই পাগলৰ দৰে ভাল পাই অক্ষিত আৰু আজিলৈকে সুৰভিৰ মুখত অক্ষিতৰ বাহিৰে বেলেগৰ নাম শুনিছ তহঁতি তেতিয়াহ'লে এই হ'বই নোৱাৰে দেই তহঁত কোন ভাল কোন বেয়া কিন্তু কাক বিশ্বাস কৰিবি কচোন কি কৈ আছ এইবোৰ মনে মনে থাক এনেকুৱা বিকৃত ফটো বিশাল আৰু সুৰভিৰ এখন যে মোৰ গৰম হৈ গৈছে ওলাল কেনেকৈ আৰু মই যদি বিশ্বাস কৰিব নোৱাৰো এইটো হ'বই নোৱাৰে কথা ঐ এইখন ফটো মোলৈ আহিছে আৰে তাৰমানে ফটোখন গোটেই কলেজত ভাইৰেল হৈ গ'ল তহঁতে কি জান চাচোন সিহঁতৰ মাজত বা কি চলি আছে কি জান কি কথা কওঁ তই তাইতো লগৰ হয় ন বাৰে বাৰে কি কৈ আছ শুন এটা কথা কিন্তু কওঁ দেই ফটোই সদায় সঁচা কথা কয় ঐ অলপ দেৰি হৈ গ'ল তেল ভাবি লাভিতা মই কিন্তু তোক কৈছিলোঁ দেই মোৰ আজি অলপ দেৰি হ'ব বুলি বল বল এতিয়া কৰোঁ আমি ঐ ভাৰ্গৱ বল আকৌ এতিয়া আজি তপনৰ চিন্তা নাই জানো কৰোঁ জলদি আৰে নামাত কিয় হৈছে কি তহঁতৰ প্ৰণতিকা হৈছে কি আৰে তহঁতৰ হ'ল কি অক্সিত নামাতা কিয় মই সঁচাকৈ কৈছোঁ সেইবোৰ ফটো মিছা হয় তুমি জানো মোক বুজি নোপোৱা তুমি মোক চিনি নোপোৱা মই তেনেকুৱা ছোৱালী নহয় জানা ন মই কেৱল তোমাক ভাল পাওঁ মোক অলপ সময় দিয়া মই তোমাক প্ৰমাণ কৰি দিম যে সেইবোৰ ফটো মিছা হয় অক্সিত বুজি পোৱা সৰি সুৰভি অক্সিত নাটকখন নহ'বই চাগৈ এতিয়া আৰে নাটক কিয় নহ'ব নাটক হ'বই লাগিব কি আমি ইমান কষ্ট কি আগতে এনে কৰিলোঁ নে কিনো আৰে নাটকখনতো হ'বই লাগিব কিন্তু এতিয়া কি আমাৰ নাটকখন যিটো কৰ্চত ছোৱালীবিলাকে চলা নাই ন সুৰভিটো নাহে চাগে আহিলেও মায়ে মোক ঘৰত ষ্ট্ৰিক্টলি কৰিছে যে তই সুৰভি থাকিলে নাটক কৰিব নোৱাৰ নহয় আমাৰতো চবকে নিদিয়ে ন তাইৰ লগত নাটক কৰিব ন কি কৰোঁ এতিয়া ক নাটকখনতো হ'বও লাগিব তথাপি এটা কাম কৰ সুৰভিক বাদ দে নতুনকে গ্ৰুপত ছোৱালী এজনী এড কৰ ভাই পতককে নতুনকে ছোৱালী পাবি নেকি তই নতুন ছোৱালী এজনী আছে কিন্তু মোক কৈছিলে এই ছেকেণ্ড ইয়াৰৰ জ্যোতিকা বুলি ছোৱালী এজনী আচ্ছা তই ফোন কৰি তাক মাতি দে তাইকে ফোন কৰোঁ নেকি কৰি আছ নেকি তহঁতি বল জলদি কৰ আজি কিন্তু সময় নাই দেই মোৰ প্ৰেক্টিকেলো আছে প্ৰণতিকা কৰোঁ ভাৰ্গৱ কি মুড অফ কিহৰ মুড অফ নাই এনেকে নহ'ব নাটকখন নহ'ব ন তেনেকে একো মন চন নাই নহয় বল কৰোঁ বৈ এই দে ঠিক আছে কোনটো চিন কৰিবি ক আচ্ছা ঠিক আছে মাৰি দিবা এই এনেকৈ থাপ্পৰ এটা দি দিবা ভাৰ্গৱক
বুজি পাইছা সি যে কৰিম বুলি ক'লে দিয়া আহা মিউজিক দে বন্ধুদা বন্ধুদা দে দে ও ৰেডি হৈছ ৰ বন্ধুদা হেৰি কৰি আছে উলিয়াই আছে মাতৃ এয়াই সেই মনোমোহাটো ফুকন লক্ষ্মণ কি সুন্দৰ নহয়নে কি অপূৰ্ব ৰামচন্দ্ৰই মোৰ মনৰ আশা পূৰণ কৰিলে মই তেওঁৰ ওচৰত বৰ কৃতজ্ঞ মাতৃ মোক ক্ষমা কৰি দিয়ক মাতৃ লক্ষ্মণ এইবোৰ তুমি কি কৰিছা ক্ষমা কি ক্ষমাৰ কথা কৈছা এই সুন্দৰ বনত তুমি এইবোৰ কি ধেমালি কৰিছা এয়া ধেমালি নহয় মাতৃ এয়া সত্য লক্ষ্মণ তুমি কি সত্যৰ কথা কৈছা মই ঠিক বুজিব পৰা নাই কোৱা লক্ষ্মণ কি সত্যৰ কথা কৈছা মাতৃ প্ৰভু ৰামচন্দ্ৰই আপোনাক বনত নিৰ্বাসন দিবলৈ মোক আদেশ কৰিছে মাতৃ লক্ষ্মণ এয়া তুমি কি কৈছা নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে ৰামচন্দ্ৰই মোৰ লগত এনেকুৱা কৰিব নোৱাৰে কেতিয়াও নোৱাৰে ইমান সুন্দৰ পৰিৱেশত তুমি এইবোৰ কি ধেমালি কৰিছা লক্ষ্মণ মাতৃ এয়া ধেমালি নহয় মাতৃ লক্ষ্মণ তুমি সত্য কৈছা আৰু যদি তুমি সত্য কৈছা তেনেহলে প্ৰভু ৰামচন্দ্ৰই মোক এনে শাস্তি কিয় বিহিলে লক্ষ্মণ কোৱা লক্ষ্মণ কিয় বিহিলে মাতৃ আপোনাৰ গৰ্ভত থকা সন্তান আচলতে ৰামৰ নে ৰাৱণৰ সেই কথাক লৈ প্ৰভু ৰামচন্দ্ৰৰ সন্দেহ উপজিছে মাতৃ আৰু সেয়েহে আপোনাক বনত নিৰ্বাসন দিছে মাতৃ তাৰ মানে ৰামচন্দ্ৰই মোক সন্দেহ কৰিলে তেওঁৰ সন্তান মোৰ গৰ্ভত থকা স্বত্বেও তেওঁ মোক সন্দেহ কৰিলে নাই এনে হ'ব নোৱাৰে এই কথা যদি মই লংকাতেই গম পালোহেঁতেন তেতিয়াহ'লে মই তাতেই আত্মহত্যা কৰিব পাৰিলোহেঁতেন কিন্তু লক্ষ্মণ এই সন্তানটি লৈ মই এই গভীৰ অৰণ্যৰ মাজত কি কৰোঁ কোৱা মৃত্যুকো সাৱটি ল'ব নোৱাৰো কাৰণ এই সন্তানটিৰ লগত যদি মই মৃত্যু বহন কৰোঁ তেনেহ'লে সূৰ্য বংশৰ যদি ইয়াতে সামৰণি পৰিব মাতৃ মোক ক্ষমা কৰি দিয়ক মাতৃ ক্ষমা তুমি কিয় দুখ কৰিছা লক্ষ্মণ তোমাৰ দুখে জানো ৰামচন্দ্ৰৰ হৃদয় গলাব পাৰিব নোৱাৰে যোৱা লক্ষ্মণ উভতি যোৱা মাতৃ ঘৰলৈ থাকক মাতৃ লক্ষ্মণ আৰু শুনা ৰামচন্দ্ৰক কবাগৈ মই তেওঁৰ আদেশ মানি ললো যোৱা উভতি যোৱা লক্ষ্মণ এনে হ'ব নোৱাৰে এয়া নিশ্চয় মই সপোন দেখি আছো হে ঈশ্বৰ এয়া তুমি কি কৰিলা হে ঈশ্বৰ Action!
ক'লে চাজে নেকি কচোন সুৰভি ভাল ছোৱালী আছিল তহঁতেতো একেলগে নাটক কৰিছিলি আৰু বিশাল মোৰ ভাল বন্ধু আছিল তাহাঁতে মোৰ লগত এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলো কেতিয়াবা এনেকুৱা লাগে যেন মোৰ প্ৰেমৰ মাজত এটি বেয়া সপোন আহি গ'ল মই সদায় ভাবিছিলো জানানে মই যেতিয়া GS হৈ যাম তাই মোৰ কাষত থাকিব আমি একেলগে সেলিব্ৰেট কৰিম খুব মস্তি কৰিম কিন্তু তাই ঠগিলেও সঁচাকে ঠগিলে হ'লেও মই তাইক ভাল পাওঁ এতিয়াও ভাল পাওঁ সঁচাকে ভাল পাওঁ সঁচাকে ভাল কাট নেক্সট লগে লগে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি ব্ৰেকিং নিউজ অভিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰীৰ নেংফিৰলিত জঁপিয়াই আত্মহত্যা আৰু লগতে আহি পৰিছে আন এটি ব্ৰেকিং নিউজ যে একেখন মহাবিদ্যালয়ৰে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অক্ষিত গোস্বামীক দুৰ্বৃত্তৰ অপহৰণ আৰু বৰ্তমান মুহূৰ্তলৈ তেখেতৰ কোনো সুসূত্ৰ উদ্ধাৰ হোৱা নাই মোক কোনেও বুজি নাপালে এইটো উঠাচোন কোনেও বুজি নাপালে এইটো উঠাচোন এইটো উঠাচোন আহি উঠা কোনেও বুজি নাপালে সকলোকে কলো এই ফটোবোৰ মিছা বুলি কিন্তু এজন মানুহ নোলালে মোক বুজি পাবলৈ সকলোৱে কেৱল বিদ্যুৎৰ হাঁহি মাৰিলে সেই হাঁহিয়ে মোক বৰ অকলশৰীয়া কৰি পেলালে বৰ অকলশৰীয়া আৰু মই হেৰাই গলো সকলোৰ পৰা সকলোকে কলো সেই ফটোবোৰ মিছা বুলি কোনো এজন নোলালে বুজিবলৈ এনে প্ৰেমবিহীন এটা জীৱনলৈ মই জীয়াই কিয় থাকো এই নদীখনে হয়তো বুজি পাব মোৰ মনৰ কথা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আজি ব্ৰেকিং নিউজ অভিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰীৰ নেংফিৰলিত জঁপিয়াই আত্মহত্যা আৰু লগতে আহি পৰিছে আন এটি ব্ৰেকিং নিউজ যে সেই একেখন মহাবিদ্যালয়ৰে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অক্ষিত গোস্বামীক দুৰ্বৃত্তৰ অপহৰণ আৰু বৰ্তমান মুহূৰ্তলৈ তেখেতৰ কোনো সুসূত্ৰ উদ্ধাৰ হোৱা নাই ইতিহাস সদায় বিজয় পক্ষই ৰচনা কৰে এইখিনি আন্ধাৰ উঠি আছে পৰাজিতৰ নাথাকে কোনো কণ্ঠ নিজৰ সিংহাসনৰ স্বাৰ্থত ৰামে কিতাপ বনবাস হত্যা কৰোৱা হয় কাৰোবাৰ মাটিৰ নিচিনা সঁচা ভাল পোৱা কিমান দিন চলি থাকিব একেই মহাকাব্য কিমান দিন অক্ষিত কি ভুল আছিল তাইৰ এই নেকি সঁচা ভাল পোৱা সঁচা মৰম কলেজত এডমিশ্যন লোৱাৰ প্ৰথম দিনৰ পৰাই মোৰ এইটো সপোন আছিল যে এদিন এইখন কলেজৰ GS ময়ো হ'ম ঘৃণা কৰোঁ সুৰভিক ঘৃণা কৰোঁ তহঁতৰ এই বন্ধুত্ব ঘৃণা কৰোঁ তাইৰ এই নাটক দেখিব নোৱাৰো তোক হাজাৰবাৰ মানা কৰাৰ পাছতো তাই গৈ তাত গৈ তোৰ লগত গাত খেলাই নাটক কৰিছিল বেয়া পাওঁ তোক দেখিব নোৱাৰো তোক তোৰ কাৰণে যে
এজনী ছোৱালী আত্মহত্যা কৰিব লগা হ'ল এবাৰ ভাবি চাইছিলি হা এবাৰ ভাবি চাইছিলি বহুত দুখ লাগিছিল কিয় সুইচাইড কৰিলে তাই কিয় বহুত ভাল পাইছিলো হ'লেও সুইচাইড কৰিলে কিন্তু মইতো সেইটোৱে বিচাৰিছিলো কি তাই মোৰ লাইফৰ পৰা সদায়ৰ কাৰণে আঁতৰি যাওক আৰু তোৰ ইমেজ বেয়া কৰি মই জিএছ হ'ম আৰু সেয়াই হ'ল তহঁতৰ গোটেই ফটোবোৰ মই ফটোশ্বপত এডিট কৰি গোটেই কলেজত ভাইৰেল কৰি দিলো আৰু এতিয়া আমি কিয় কলেজত জিএছ মই কিন্তু এইবিলাক কথা তই কেনে গম পালি